হেল্ল' গাইজ মোৰ অন্য এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। আৰু আজি আমাৰ ৰাস, যিহেতু আপোনালোকে শ্বৰ্ট ভিডিঅ' চাইছে যদি গমটো পাইছিলেই ৰাস বুলি। আৰু এতিয়া মই নামলৈ যাম। নামত গৈ আপোনালোকক সকলোবোৰ দেখাই যাম। আৰু এইটো ভিডিঅ'তে অলপকৈ দেখাবলৈ চেষ্টা কৰিম আমাৰ ৰাসখন আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আহক তেন্তে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া ওলাই গৈ আহিছোঁ নামলৈ যাবলৈ, তিতু মই কুঁহি। আৰু আজি বতৰটো ইমান বেয়া কৰিছে, অকণো ৰ'দ ওলোৱা নাই। ৰাতিলৈ কি হয় নাজানো, আৰু বহুত ঠাণ্ডা পৰিব পাৰে। আৰু এয়া পালোহি ৰাসৰ তলি। এয়া নাম গালে ইয়াতে, তাৰপিছত এতিয়া প্ৰসাদ দিব আৰু এইপিনে ছেটিংছৰ কামবোৰো কৰি আছিলে। আৰু আজি ভগৱানে দয়া কৰিলেই হ'ল যাতে ৰাতিলৈ বেছি ঠাণ্ডা নপৰে। আৰু এয়া কৃষ্ণ ৰাধা সকলো আহি বহি আছে। আৰু এয়া প্ৰসাদো দিলে। প্ৰসাদ খাই মেলি এতিয়া ঘৰলৈ যাম, কাৰণ ওলাবলৈ হ'ব এতিয়া। যিহেতু নিজেই ওলাম, সেইটো কাৰণে অলপ সোনকালে ওলাম। সেইটো কাৰণে এতিয়া যাওঁ ঘৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া ওলাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এইপিনে মোৰ আইব্ৰ'কেইডাল আঁকি লৈছোঁ ধুনীয়াকৈ। আৰু গোটেই মেকআপৰ ভিডিঅ'টো দিব নোৱাৰিম, কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। সেইটো কাৰণে অলপ দেখাম আপোনালোকক। শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু এইপিনে মোৰ সামগ্ৰীখিনি উলিয়াই লৈছোঁ। চ' এতিয়া মই ৰেডি হওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। অলপকৈ মেকআপ হৈ গৈছেহি আৰু এয়া আইকেইটাও আঁকি ল'লোঁ। তাৰপিছত মোৰ লগৰ এটা আহিলে, সি মানে মোতকৈ সৰু ভাইটি হয়। আৰু আহি পেলাই মোৰ হেয়াৰ ষ্টাইলটো অকণমান কৰি দিলেহি। থেংক ইউ জ্যোতিময় হেয়াৰ ষ্টাইলটো কৰি দিয়াৰ কাৰণে। এয়া ওলাই গৈ আহিলোঁ মই। আপোনালোকক ভালকৈ দেখুৱাই হোৱা নাই, ৰ'ব দেখাই আছোঁ। আৰু এয়া ৰেডি আমি তিতু আৰু মই ফাইনেলি ওলাই গৈ আহিলোঁ জল্দি। আৰু এইপিনে আমাৰ গোপী সকলো আহি আছে, আৰু সকলো লাহে লাহে আহি আছে। আৰু এয়া হৈছে আমাৰ কংস মামা, লগতে এয়া বসুদেৱ মানে আমাৰ দাদা, নিতুল দাদা। আৰু এয়া দৈৱকী। তাৰপিছত এয়া হৈছে ৰূপম দাদা, বসুদেৱ। আপোনালোকে চিনি পাইছেই। আৰু এতিয়া আপোনালোকে ৰাসখন চাওক, মই ষ্টাৰ্ট কৰি দিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
মোৰ ৰাসখন ইমানেই আছিলে মই গোটেইখিনি ভিডিঅ' এড কৰিব নোৱাৰিলোঁ কাৰণ মই ভিডিঅ'বোৰো কালেক্ট কৰিব নাপালোঁ আপোনালোকে যদি গোটেই ৰাসখন চাব বিচাৰে তেন্তে মোৰ ফেচবুক পেজতে গৈ চাব পাৰিব কাৰণ নিউজ চেনেলে ধুনীয়াকৈ উঠাইছিলে গোটেই ৰাসখন তাতে গৈ চাব পাৰিব আৰু শেষত এয়া স্মৃতি হিচাপে কেইখনমান ফটো উঠিলোঁ সকলোৱে মিলি আজি মোৰ ব্লগটো ইমান আছিল আজিলৈ আহিছোঁ গাইছ বাই বাই